নমস্কাৰ, এইটো এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। এইটো ভিডিঅ'ত কি হয়, আমাৰ এটা গৰু আছে, আপোনাৰ 4-5টামান কৰিছে। চ' আপোনাৰ ৰাখাৰ অসুবিধাৰ কাৰণে আমাৰ এটা চাহিৱালৰ ক্ৰছ আছে, জাৰ্চি, যিটো আপুনি দেখা পাইছে, মই ভিডিঅ'ত দেখাই আছোঁ। এইটো আপোনাৰ বিক্ৰী কৰাব। বয়স আপোনাৰ 3 বছৰ হৈছে আপোনাৰ। চ' আপোনালোক যদি লাগে, আপুনি এইটো গৰু আপুনি কিনিব পাৰে। নলবাৰী এৰিয়াৰ ভিতৰত যদি হয়, তেতিয়াহ'লে আপুনি পাৰিব। যদি নলবাৰীৰ বাহিৰত অলপমান আপোনাৰ অসুবিধা, যদি আহি নিব পাৰে, তেতিয়াহ'লে নিব পাৰিব। এইটো আপোনাৰ গৰু। নাম্বাৰটো আপোনাৰ স্ক্ৰীণত মই দিছোঁৱে। নাম্বাৰটো আপুনি ফোন বা হোৱাটছআপ কৰিব পাৰে। তাতে আপুনি ডিটেইলছখিনি সুধি চাব পাৰিম। চাহিৱালৰ ক্ৰছ হয়, বয়সটো মই ক'লোৱে 3 বছৰ হৈছে আপোনাৰ। এতিয়ালৈকে পোৱালি হেৰি কৰা নাই, একবাৰ গৰম আহিছিলে। চ' এইটো মানে পাৰ হৈ গৈছে, আমি বেজি হেৰি কৰা নাছিলোঁ। চ' আপোনালোকে নিজে নিব পাৰে। ইয়াতো মানে গাখীৰ আপুনি জাৰ্চি গৰুটো গমেই পায়, আপুনি ক্ৰছ জাৰ্চি হ'লে আপুনি, মই পিছখিনি আপোনাক ভালকৈ দেখাই দি আছোঁ। আপোনাৰ চাওক, চাইজটো চাওক গৰুটো। অলপমান কি হৈছে, আমাৰ 4টা গৰু আমাৰ ৰাখাৰ অসুবিধাৰ কাৰণে তাৰমানে হেৰি অলপ ক্ষীণে আছে। আৰু যদি নিব পাৰে, আপুনি ভালকৈ যদি খুৱাব পাৰে, তেতিয়া আৰু ভাল হ'ব আপোনাৰ। গতিকে ভিডিঅ'টো এইখিনিয়ে। যদি আপোনাক গৰুটো লাগে, তেতিয়াহ'লে আপুনি মেছেজ বা কল কৰিব পাৰে। ঠিক আছে, ধন্যবাদ।